ৰাতিপুৱাৰ সময়ত কিছুমান বস্তু দেখাটো যথেষ্ট শুভ বুলি গণ্য কৰাৰ দৰে আন কিছুমান বস্তু ৰাতিপুৱা দেখাটো অশুভ বুলি গণ্য কৰা হয়। আজি আমি আপোনালোকক ৰাতিপুৱা দেখা কিছুমান শুভ বস্তুৰ বিষয়ে জনাম, যিয়ে আপোনাক এটা ভাল দিনৰ উপহাৰ দিব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো টিপি দিয়ক, যাতে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে সময়মতে পাই থাকে। ৰাতিপুৱা এই বস্তুবোৰ দেখিলে আপোনাৰ গোটেই দিনটো ইতিবাচক শক্তিৰে পাৰ হৈ যায় আৰু লগতে আপোনাৰ সকলো কাম সফল হয়। এই ক্ষেত্ৰত ৰাতিপুৱা কি বস্তু দেখিলে শুভ বুলি বিবেচনা কৰা হয় জানো আহক। বাস্তুশাস্ত্ৰ মতে ৰাতিপুৱা আপোনাৰ হাতৰ তলুৱা দেখাটো শুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত আপোনাৰ গোটেই দিনটো ভালদৰে পাৰ হয় আৰু নেতিবাচকতা দূৰ হয়। চকু খোলাৰ লগে লগে শংখ আৰু মন্ত্ৰ শুনাটো বাস্তুশাস্ত্ৰত শুভ বুলি গণ্য কৰা হয়। আপুনি ৰাতিপুৱা শুই উঠিয়ে বগা গাই খেলি থকা দেখা পায় তেন্তে ইয়াক যথেষ্ট শুভ বুলি বাস্তুশাস্ত্ৰত গণ্য কৰা হয়। ই আপোনাৰ জীৱনত সুখ বৃদ্ধি কৰে বুলি বিশ্বাস কৰা হয়। বাস্তুশাস্ত্ৰ মতে যদি আপুনি ৰাতিপুৱা আপোনাৰ ঘৰৰ ওচৰত কোনোবাই ঝাৰু দি থকা দেখা পায় তেনেহ'লে ইয়াক যথেষ্ট শুভ বুলি গণ্য কৰা হয়। যদি আপুনি ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে প্ৰথমে গাখীৰ দৈ দেখা পায় তেন্তে আহিবলগীয়া সময়খিনি সুখৰ হ'ব বুলি ইংগিত বহন কৰে বুলি বাস্তুশাস্ত্ৰই বিশ্বাস কৰে। বন্ধু বান্ধৱীসকল, আজিৰ আমাৰ এই ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল? যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক, আপোনালোকৰ বন্ধু বান্ধৱসকলৰ মাজত শ্বেয়াৰ কৰক, যাতে এই ভিডিঅ'টোৱে তেওঁলোকৰ জীৱনলৈও কিছু সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনিব পাৰে। ধন্যবাদ।